এজনী সবতকৈ ডাঙৰ। হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি গুলু আৰু মই মিলি পুখুৰীত মাছ ধৰিম বুলি ভাবিছোঁ। তেতিয়াহ'লে চাই থাকিব আপোনালোকে ভিডিঅ'টো। চাইকেল চলাবলৈ পুইলো ব'লা হাই কৈ দিয়া। হাই, আমি মাছ ধৰিম। কোৱা ধৰিম। ফিছ 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 ধৰিম। ফিছ ধৰিম। এইটো চব কেঁচু পালো আৰু এইটো ভাত কেঁচু হয়। এনেই মাছে চেঙা কেঁচুহে খায়, কিন্তু ঠাণ্ডা দিনৰ কাৰণে নোলালে, সেইকাৰণে এতিয়া এইটো দিয়ে কাম চলাব লাগিব। বোলো কেঁচুটো লগাই লওঁ। আৰু ধৰিম মাছ, চাই থাকিব আপোনালোকে। গুলু London. बड़ा है। फेवरेट হয় কৈ দিয়ে फेवरेट কৈ দিয়ে যেনে মই এজনী কেঁচাকে খাই মছলা পাত। গাইছ এই দেখিছেনে? এয়া অৰুণাচলৰ পৰা অনা মছলা পাত হয়। এয়া মাছৰ চাটনি খাবলৈ বহুত ভাল। এইবিধ মছলা পাতৰ নাম হ'লে নাজানো, কিন্তু বহুত ধুনীয়া গোন্ধায়। আৰু লগতে আপোনালোকে যদি মাংস বইল আৰু মাছ বইল খাই ভাল পায়, বিশেষকৈ গাহৰি মাংস বইলৰ বাবে ই এক নম্বৰ। চব ফ্ৰেণ্ডছ, মাছ পালোঁ। এইখিনি ইমানখিনি মাছ পালোঁ। এজনী ডাঙৰ পালোঁ, এজনী চবতকৈ ডাঙৰ হয় মাছজনী। বাকী এইখিনি কেইজনী আছে ইয়াত